নমস্কাৰ আহিছোঁ বাংগালোৰত থকা শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ নামঘৰলৈ চ' আজি আমাৰ নামঘৰৰ ছেক্ৰেটাৰী হয় দাদা আমাৰ আজি উৎসৱ নামঘৰত কি আয়োজন কৰা হৈছে তাৰ বিষয়ে দুই এষাৰ কৈ দিব নেকি হয় আজি আমি শ্ৰীমন্ত শংকৰদেৱৰ 574 আবিৰ্ভাৱ তিথিৰ কাৰণে আমাৰ হেতু যেটো 5 তাৰিখে আছিল অক্টোবৰৰ যেটো আমাৰ হৈ গ'ল একচুয়ালি আমি ভাগৱত পাঠ কৰিলো তাতে নাম প্ৰসংগ হৈছিল গোটেই দিন জৰা তাৰ পিছত আজি আমি কালচাৰেল প্ৰগ্ৰাম ৰাখিছো তাৰ কাৰণে আমাৰ বেংগলোৰ নামঘৰত তো এই প্ৰগ্ৰামটো আমাৰ একচুয়ালি 10 জনীয়া এটা টিম আহিছে অসমৰ পৰা তেওঁক লিড কৰিছে শ্ৰীযুত সুকুমাৰ মেধিৰ লগত তেওঁলোক আহিছে 10 জনীয়া টিমটো তেওঁলোকে আজি আমাৰ ইয়াত 11টাৰ পৰা প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব 11টাৰ পৰা আমাৰ নাম প্ৰসংগকন হ'ব তাৰ পিছত 11:45 12টাৰ পৰা আমাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব তো প্ৰগ্ৰামত আমাৰ আছে তেওঁলোকে ওজাপালি ভুৰতাল নৃত্য কৰিব নৌকা নাম থিয় নাম আৰু নাগাৰা নাম এইখিনি তেওঁলোকে 3-4 ঘণ্টাৰ প্ৰগ্ৰাম এটা ইয়াতে আমাক হেৰি কৰিব আৰু তেওঁলোক বেসিক্যালি আমাৰ তাত যোৱাকালি আহি পাইছে বেংগলোৰ যোৱাকালি ৰাতিপুৱা আহি পাইছে এতিয়া আছে তেওঁলোক আহিব ইয়াত এতিয়া আহি তেওঁলোকৰ গোটেইখিনি যা যোগাৰ যিমানখিনি আছে কৰি লৈ প্ৰগ্ৰামটো আমাৰ 12টা দেখাই দিব আপোনালোকক গোটেইখিনি সা সুবিধা কৰা হৈছে বেংগলোৰ নামঘৰত এইখিনি এন্ট্ৰেন্স আপোনাৰ ইয়াতে এইফালে আমাৰ সোমাই আপোনাৰ নামঘৰলৈ এন্ট্ৰি হ'ব নামঘৰত আমি এটা ষ্টেজ বনাইছো আমাৰ মণিগুটৰ ফ্ৰণ্টত তাত আমাৰ প্ৰগ্ৰামটো হ'ব দেখাই দিব হেতু বস্তু ধন্যবাদ এয়া আমাৰ গুৱাহাটীৰ পৰা নিমন্ত্ৰণ কৰি অনা শিল্পীৰ দলটি পাইছেহি তেওঁলোকক এখন ফুলাম গামোচাৰে সম্ভাষণ জনোৱা হৈছে অনুষ্ঠানটি তেওঁলোকে এটি প্ৰাৰ্থনা আৰু বৰগীতেৰে আৰম্ভ কৰিলে কিন্তু সকলোবোৰ ভিডিঅ' কৰি দেখুৱাবলৈ নহ'লে যেহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব ইমানখিনি দেখুৱাটো সম্ভৱ নহয় সেইটো কাৰণে যিমানখিনি পাৰোঁ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম মাননীয় শ্ৰীযুত সুকুমাৰ মেধিদেৱ এওঁৰ শিল্পী দলে এতিয়া ওজাপালি পৰিৱেশন কৰিব অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি ভিডিঅ'টোত আপোনালোকক দেখুৱাব লাগিছিলে ইমানখিনি দেখুৱাব পৰা নাই অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ রজনী প্রভাত ভোলা ও ভরি বরমা আর গোপী গুহঙ্গে চলে আমার বাসা ধনয় আমার ঘুরাই ঘুরে হে রাম হরি রাম রামে Hey,
অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ সকলো কমিটি মেম্বাৰলৈ ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে আমাক অসমৰ দৰে এটা সুন্দৰ পৰিৱেশ দিছে। অসমৰ বাহিৰত থাকিও আমি ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ পাইছোঁ। আৰু অনুষ্ঠানটিৰ শেষতে আমাৰ শিল্পী দলটোক আমাৰ কমিটি মেম্বাৰে এখন চাৰ্টিফিকেট দি পুনৰ সম্ভাষণ জনালে। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ যদি কিবা ভুল হৈছে প্লিজ তেনেহ'লে মোক ক্ষমা কৰি দিব। আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।